মই মনোনয়ন পত্ৰ দি আহিলোঁ আৰু ক'ব লগাখিনিতো ক'লোৱে আগতে আপোনালোকৰ আৰু ক'ব লগা একো নাই মনোনয়ন পত্ৰ দি আহিলোঁ চাওক মনোনয়ন পত্ৰ দিবলৈ আহোঁতে মোক যেতিয়া মনোনয়ন পত্ৰ আমি দিবলৈ যাওঁ আমাক 5জনক যোৱাৰ পাৰ্মিশ্যন আছে 5জনৰ নাম আমি এই প্ৰশাসনক দিছোঁ তাৰ ভিতৰত আমাৰ বিধায়িনী দলৰ উপনেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ নাম দিয়া হৈছিলে কিন্তু পুলিচে ৰকিবুল হুছেইনক ইয়াত সোমাবলৈ দিয়া নাছিলে মই যুদ্ধ কৰি অৱশেষত ৰকিবুল হুছেইনক আহিবলৈ দিয়া মানে বাধ্য কৰালোঁ তেনেকৈ মই কেণ্ডিডেট মোৰ লগত কোন 5জন যাব সেইটো পুলিচে জানে নেকি কিন্তু পুলিচে ৰকিবুল হুছেইন ডাঙৰীয়াক ভিতৰলৈ সোমাবলৈ দিয়া নাছিলে গতিকে এইটো মই ভাবোঁ অতি উদ্দেশ্য প্ৰণোদিতভাৱে এই প্ৰশাসনে জানি শুনি এনেধৰণৰ চক্ৰান্ত কৰিছে আমি অৱশ্যে পুলিচ বিষয়াজন আৰু এই যিসকল আৰক্ষীয়ে এনেধৰণে বাধা আৰোপ কৰিছিলে আমাক সোমোৱাত সেইসকলৰ বিৰুদ্ধে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আজি আমি ফৰ্মেলি কমপ্লেইন দিম অভিযোগ দিম তেওঁলোকে শুনক মই কথাটো কৈ দিছোঁ এই চৰকাৰখনৰ মুৰব্বীক গৰম ভাতৰ ধোঁৱাই খাইছে আৰু গৰম ভাতৰ ধোঁৱাই খোৱাৰ কাৰণে এই প্ৰশাসন পুলিচ বিষয়া এইবিলাক মদমত্ত হৈ সাধাৰণ মানুহৰ ওপৰত এনেধৰণে অত্যাচাৰ কৰে আৰু আজি আপোনালোকৰ ওপৰতো সেই অত্যাচাৰ যে সদায় তেওঁলোকে দুৰ্বল নিশকতীয়া মানুহবিলাকক কৰি আহিছে পুলিচ আৰু প্ৰশাসনে আপোনালোকৰ ক্ষেত্ৰতো আজি সেইটো তেওঁলোকে কৰিলে এইখন চৰকাৰৰ পতন অনিবাৰ্য কাৰণ এনেধৰণে অহংকাৰ প্ৰাচুৰ্য টকাৰ বাহুবল এইবিলাকৰ সৈতে তেওঁ প্ৰশাসন চলাইছে ভাবিছে বাকী সকলো তেওঁলোকৰ কৃতদাস তেওঁলোকে তেনেধৰণে ব্যৱহাৰ কৰে গতিকে এই বস্তুটো এই যিটো এটা এনেকুৱা ধৰণৰ অশুভ শক্তি গা কৰি উঠিছে প্ৰশাসনত সেইটোক আমি উৎখাত কৰিহে এৰিম ধন্যবাদ